যাতে বহি পিনে অকমান ফালি দিম ফালি দিম তেতিয়া বিচাৰিবলৈ লাগিব তেতিয়া বিচাৰিবলৈ লাগিব তেতিয়া পইচাটো কালেকশ্যন কৰিব পাৰিম। চাইকেল মাৰি যাম মই দোকানখন যাওঁগে ৰিচাৰ্জটো কৰাই লওঁ গৈ পিনে। ৰিচাৰ্জটো নকৰালে ভাল নালাগে। দোকানী আছে নে? আছো। জিঅ' ৰিচাৰ্জ এটা লাগিছিলে। হৈ যাব দাদা। 239 দিয়কচোন। 239 নাই নহয় দাদা, আজিকালিতো 299 হয়। জিঅ'ই আজিকালি বঢ়াই দিলে নহয় ৰেটটো। আমি কি কৰিম, কৰিবলগীয়াতো একোৱে নাই। বাকী কি হ'ব, পিছবেলা দি দিম মই পইচা। বাকী নহয়গে দাদা, কেছ কৰিব লাগিব দেই। ৰিচাৰ্জ নাই একেবাৰে। হ'ব তেনেহ'লে যাওঁ, পিছবেলা কৰাই ল'ম হা। ঠিক আছে হ'ব। ৰিচাৰ্জটো কেনেকৈ কৰাম মই, ৰিচাৰ্জ নকৰালে ভাল নালাগে। কিবা এটা ধান্দা লগাব লাগিব এতিয়া মই। মন্দিৰ এখন আছে, মন্দিৰখনত বহি যাম। 60 টকাটো মোৰ ওলাই যাব। ইয়াতে বহি যাম। ইয়াতে বহি পিনে অকমান ফালি দিওঁ ফালি দিওঁ তেতিয়া বিচাৰিবলৈ লাগিব তেতিয়া বিচাৰিবলৈ লাগিব তেতিয়া পইচাটো কালেকশ্যন কৰিব পাৰিম মই। মন্দিৰখন যাওঁগে, তাতে বহি দিম সেইটো। ইয়াতে বহি গ'লে মোৰ 60 টকাটো পইচা ওলাই যাব, মই ৰিচাৰ্জটো কৰিব পাৰিম। ইয়াতে বহি যাওঁ, কোনোবা মানুহ আহিব, 10-20 টকা কৰি পিনি ওলাই ল'ম। 60 টকা পইচা ওলালেই হৈ যাব। অন্ধ মানুহক কিবা এটা দি যাব মালিক, অন্ধ মানুহক কিবা এটা দি যাব। 20 টকা আছে দেই ভাই, বেছি নাই পইচা মোৰ ওচৰত। 20 টকা মালিক। 20 টকাত নহ'ব মালিক, 60 টকা এটা দিয়ক প্লিজ। মোৰ বহুত অসুবিধা মালিক। মই এটা মদ খাবি? মদ নাখাওঁ মালিক, মই মদ নাখাওঁ মালিক। প্লিজ 60 টকা এটা দিয়ক মালিক, মই চকুৰে নেদেখোঁ মালিক। দয়া কৰি 60 টকা এটা দিয়ক। মালিক আপোনাৰ বহুত পুণ্য হ'ব দিয়ক মালিক। 60 টকাই আছিলে দেই ভাই, তোক দি দিছো। ধন্যবাদ মালিক, ধন্যবাদ। আপোনাক 100 কোটি টকা, আপুনি ধনী হৈ যাব দিয়ক। বাহ, হৈ গ'ল মোৰ ৰিচাৰ্জটো কৰিব পাৰিম এতিয়া। যাওঁ, ৰিচাৰ্জটো কৰাই লওঁ গৈ পিনে। কোনোতো দেখি পোৱা নাই মোক ন। যাওঁ কাপোৰ সলাই পিনে যাওঁ, ৰিচাৰ্জটো কৰাই লওঁ গৈ পিনে। আজি আমাৰ ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব, আৰু ছাবস্ক্ৰাইবটো আপোনালোকে বন্ধুসকল কৰি ল'ব। আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে যে, সেইটো কাৰণে বেয়া লাগি যায়। আমি ইমান কষ্টকৈ ভিডিঅ' বনাও মানে আপোনালোকৰ এনেকৈ নতুন ভিডিঅ' পাব হ'লে আমাক ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে। ধন্যবাদ।